तुझसे मन नहीं है भरता तेरा बस मुझे जीने ना दे तेरा बस मुझे जीने ना दे तेरा बस मुझे Hello guys, আমি এতিয়া যাই আছো নলবাৰী। আজি হ'ল 1 ডিচেম্বৰ মঙলবাৰ। আজি মৰ্ণিঙৰ পৰা বহুত দৌৰা-দৌৰিত আহি আছো। আমি ৰাতিপুৱা মৰ্ণিং গ'লো কলেজৰ পৰা ইউনিট নাম্বাৰ প্লেট লগাই আজি এতিয়া নলবাৰী যাই আছো। এতিয়া যাই আছো নলবাৰী। আমাক তাতে ৰখি আছে অপূৰ্ব, ডিম্পু, হিৰক। সিহঁতে তাত ৰখি আছে। সিহঁতে যায় কেতিয়াবাতে পাইছে, আমি এতিয়া ৰঙিয়া পাম আৰু ভাল লাগে মোর তোমার কথাবোৰ কবিতা লাগে ভাল লাগে মোর পল প্রতিপল তোমাকে ভাল লাগে মন তোমার কথাবোৰ কবিতা লাগে ভাল লাগে মন পল প্ৰতিপল তোমাকে ইয়াত মানে আমি ৰখিছোঁ অলপ, এয়া কিবা এটা খাই লওঁ আৰু যাই আছোঁ দেই, আকৌ যাই আছোঁ। মানে সময় নাই ন, তো লাহে লাহেও যাব লাগিব, ইমান স্পীডতো যাব নোৱাৰি। তো যাম, লাগি কিনে মানে কি ব্লগটো চাই থাকিব আপোনালোকে। ভিডিঅ'টো বনাবলৈ যাই থাকিম। ৰাতিৰ কেমেৰা হয়তো মানে ইমান ভাল নহ'ব পাৰে ভিডিঅ', তথাপিতো মানে কি আপোনালোকে উৎসাহ উদ্দীপনা দিব বুলি আমাৰ আশা থাকিল। তো গাইছ, এইটো আমি পালোঁ নলবাৰীৰ চক। তো ইয়াতে আমাৰ দোস্ত লোক আছে, আমি ইয়াত ৰখিম। কোনটো চাইড আছে বোলে ইয়াত? তো ফাইনেলি বন্ধুহঁতক লগ পালোঁ, এই দুটা ইয়াত আছে। তো আমাক পিক আপ কৰিলে, পিক আপ মানে কি ইহঁত আগে আগে আমি পিছে যেনেকৈ বিয়াত যায় ধৰা আগে বাকীকেইটা পিছে সেনেকুৱা টাইপ আৰু। গাইছ, এইকেইটা যাই আছে আগে আমি যাম পিছে সিহঁতৰ ৰাস্তা চিনি নাপায় নেকি গম নাপাওঁ দেই। এই মাত্ৰ মানে বেলেগ চাইডে সোমাই দিব খুজিছিল, আকৌ আমাৰ ফালে হৈছে কিবা আৰু। আচ্ছা, তো নলবাৰী বোলে, মজা। আচ্ছা, ৰাতি হ'বই, টাইমটো নাপাওঁ ন। পাটনা কেইজনে কৈছে ব্লগ বনাই আছো, তো ৰাতিয়ে হ'ব ন। এতিয়া উপায় নাই, ৰাতি হ'বই দিয়কচোন বাৰু। তো ইয়ে মেৰা বাইক, এই মানে কি আৰু মোৰ পিছফালে বহি আছে শৰ্মাজী। সি মানে ফোনত বহুত বিজি হৈ থাকিব লগা হৈছে, মানে এই ফোন ইমাৰ্জেঞ্চি ফোন আহি আছে, কথা নাপাতিলেও নহয়। তো মানে কি ভইচবিলাক উঠি আছে আৰু বেছিকৈ। তো গাইছ, আহি পালোঁ নলবাৰী ৰাস, আৰু এই ফ্ৰেণ্ডৰ ঘৰত বাইক চাইক থৈ কেনে ধুনীয়াকৈ আহি আছোঁ। তো এইকেইটা বন্ধুহঁত, এই হাই আৰু দুটামান আছে আগৰ ফালে। তো গাইছ, এইবিলাক হৈছে মানুহ ৰাসত, মানে কি বাকী কেইবাৰ মানে কি বহুত মানে মানুহ এই বহুত আগৰ পৰা লাইন থাকে। তো এইবাৰ মানে মানুহটো ইমান নাই, COVID-19 মানে চব বৰবাদ কৰি দিছে দেই। মানে কি আৰু আপোনালোকৰ যে জোচ দিয়ে ন, ভাল ভিডিঅ' বনাবলৈ আপোনাক বহুত চেষ্টা কৰি আছোঁ আৰু চেষ্টা কৰিম। কেৱল জোচ দিয়ক, আপোনালোকে উৎসাহ দিয়ক। মানুহ চাওক, মানুহ চাওক। ৱেলকাম বঢ়িয়া, মজা। বেটা চাবক দেখাই আছো বছ, এই পাটনাৰ। তো লেটছ গো। মানে কি মনে যাব, কোনফালে যাব এই মানে কি মই চিনি নাপাওঁ ভালকৈ, তো হেৰাব লাগিব, সেইকাৰণে একেলগে যাম। তো এইটো আমাৰ বছ, দুই বছ।
লাগিছে কমেণ্ট কৰি জনাব গাইছ আৰু যদি ভিডিঅ'টো চাপাওঁ তেনেহ'লে আৰু আগলৈ আৰু ভাল লগা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম বহুত দুখীয়া ভাগৰে গুৱাহাটীৰ পৰা আহিয়ে আকৌ নলবাৰী আহিছোঁ মানে সময় পোৱা নাই ঘৰত অকণমান সময় ৰেষ্ট লোৱা নাই একাপ চাহ নাখালোঁ ঘৰত সেনেকুৱাকৈ আকৌ নলবাৰী আহিছোঁ আপোনালোকক এই ভিডিঅ'টো দেখা বুলিয়েই ব্লগটো বনাওঁ বুলিয়ে তো প্লিজ ইয়াৰ ডু ছাবস্ক্ৰাইব শ্বেয়াৰ এণ্ড মাষ্ট বি ৱাটছ ইয়াৰ ভালদৰে চাব ইয়াৰ ভিডিঅ'টো গোটেইখিনি চাব আৰু শ্বেয়াৰ কৰিব নিশ্চয় ভাই তো গাইছ এইটো হৈছে মন্দিৰ আমি এতিয়া ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু বাহিৰৰ ফালে ওলাই যাম তো মোৰ ইয়াৰ লগত মানে কি ইয়াত আছে এইজন একেলগে আহি আছোঁ এতিয়া মানে তলফালে তুমি যাম তো বঢ়িয়া এনেই আৰু সেই ভিডিঅ' এটা দেখা দিছোঁ মন্দিৰৰ ভিতৰৰ পৰা এনেই আৰু অলপ চিচিটিভি এটা দেখা দিছোঁ ওলাই আহিলোঁ মন্দিৰৰ ভিতৰৰ পৰা যাম বাহিৰৰ ফালে যাব চাগে ইহঁত মানে ইহঁত যিফালে যাম মই সিফালে যাম আৰু এইটো মন্দিৰৰ ওপৰৰ ভাগ এইটো এনেকুৱাকৈ আৰু কেইটামান আছে এনেকুৱাকৈ এইফালে আছে এইটো ভালদৰে ফ'কাছ কৰিব পৰা নাই তাৰবাবে চৰি মোৰ ফালৰ পৰা মানে কি মোবাইলৰ কেমেৰাটো হৈ কাৰণে মানে ইমান ঢুকি নাপায় এতিয়া বিদায় ৰাখ ঘৰৰ ফালে যাম এতিয়া তো গাইছ যাই আছোঁ আৰু শিখৰ 20 টকা কি শিখৰ 20 টকা 10 টকা শিখৰ নে 20 টকা শিখৰ 10 টকীয়া শিখৰে মেইন শিখৰ পুৰা জিন্দাবাদ শিখৰ মেইন তো মানে কি মানুহ আৰু যাই আছে ঘৰৰ ফালে এতিয়া মানে আমি দেখা পাই ঘৰতে আছোঁ প্ৰায় নহয় 9:30 হৈছে এতিয়া ৰাতি সময় আৰু মানে কি বন্ধুজনৰ ৰুমৰ ভিতৰত মানে খানা খোৱাৰ কাৰণে তো এইটো হৈছে মোৰ ফালে জৈন মন্দিৰ মাৰোৱাৰী মানুহৰ মন্দিৰ বোলে তো মানে কি নাজানো দিয়াচোন বাৰু সেই লগৰকেইটা ক'লে মাৰোৱাৰী মানুহৰ মন্দিৰ বোলে আৰু যাওঁ এতিয়া আমি ৰুমত আৰু যাই কিনে ভাত চাত বনাব লাগিব বন্ধুৰ মানে বজাৰ চজাৰ কৰি থৈ আহিছোঁ আহিব নেকি তো ভাত খাম ভাত খাই কেনে আৰু সোনকালে খালি ৰাতিপুৱা আকৌ যাব লাগিব তো গাইছ মানে কি আমাৰ দিনত অলপ অসুবিধা হ'ল মানে কি খোৱা লোৱাৰ প্ৰব্লেম হ'ল মানে এতিয়া মানে বহুত কষ্ট হৈছে না সেইকাৰণে ৰাসত মানে কি ফাষ্টফুড খোৱা নাই তো চাহ খাম এই চাহ খাই আছে তো এতিয়া মোৰ চাহ একাপ খাই লওঁ আৰু চাহ খাই মানে কি ভাত খাব লাগিব নহ'লে ফাষ্টফুড খালে মানে ভাত খাব নোৱাৰিম সেইকাৰণে বেলেগ খোৱা যায় ৰাসত তো চাহ একাপ খাই কেনে আৰু ভাত খাব লাগিব ৰুমত যাওঁ আৰু চাহ একাপ খাই কেনে এইটো হৈছে নলবাৰী বড় মছজিদ নে কি বুলি কয় এইটো মানে মছজিদ চক বুলি কয় আৰু এইটো ভাল লাগিছে মছজিদটো ধুনীয়া বনাইছে এইটো আহি পালোঁ আমি নলবাৰীৰ এইটো গৰ্ডন ফিল্ড মানে কি বহুত ডাঙৰ তাৰমানে কি নামটো শুনি থাকোঁ চাই থাকোঁ আৰু ইয়াত ভলীবল চলিবল খেলে এইবিলাক এই ভলীবল খেলাৰ জেগা এনেকুৱাকৈ সেইফালেও সেইটো ভলীবল খেলা তো আমাৰ বছ ভলীবল খেলাই থাকে মানে ভলীবল খেলা গৰ্ডন ফিল্ড বুলি ক'লে মানে কি নামটো শুনি থাকোঁ তো সেইকাৰণে অলপমান মানে ভিডিঅ' দেখাই দিলোঁ এইফালে মানে কি এই বহুত ডাঙৰ এইফালে দেখা নাপায় কেমেৰাত তো এনেই অলপ দেখাই দিলোঁ আকৌ যাওঁ ঘৰৰ ফালে মানে খোজকাঢ়ি যাই আছোঁ অলপ দেৰি হ'ব বাইক চাইক ৰুমত থৈ আহিলোঁ মানে কি অলপ অসুবিধা হয়তো সেইকাৰণে আৰু তো লেটছ গো যাই থাকোঁ দেখা যাব কি হয় তো গাইছ আহি পালোঁ বন্ধুৰ ৰুম তো এতিয়া ৰুমত সোমালোঁ এই আমাৰ বাইক পাৰ্কিং মানে ইয়াত কৰি থৈ দিছোঁ এইফালে গেছটো লগ কৰি আহিলোঁ তো এতিয়া ৰুমত সোমাম তালা খুলি আছে বন্ধুহঁতে তো মানে কি তালা খুলি আছে ৰুমত সোমাই লওঁ তাৰপিছত আকৌ দেখাই আছোঁ বাকীখিনি সেইটো হৈছে আমাৰ ৰুম এই ৰুম পাই গ'লোঁ এই বহি ল'লাই ইফালে মোবাইল চাৰ্জ দিছে তো মোৰটো অলপ চাৰ্জ দি লওঁ তো গাইছ যোৱাকালি আমাৰ খানা চানা খাওঁতে অলপ ৰাতি হ'ল তো সেইকাৰণে ব্লগটো শেষ কৰি নগ'ল আৰু এতিয়া আমি যাব ওলালোঁ এই ৰেডি হৈ আছে আমি ৰেডি এইফালে সি মানে কি তালা মাৰি আছে ভাইজান তালা মাৰি আছে তো এতিয়া যাওঁ আমি ইয়াৰ পৰা ওলাই আকৌ মানে কি ব্লগটো শেষ কৰি দিছিলোঁ সেইকাৰণে এতিয়া ব্লগটো শেষ কৰি দিলোঁ আকৌ তাৰ নতুন ভিডিঅ' টেলিফোন ধন্যবাদ গৈ আছোঁ কি চাবি লাগে এইটো এটা হাই দে ব্লগটো শেষ কৰি দিলোঁ বাই শৰ্মা দা বাই দোস্ত জয় হিন্দ